কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পোনপটীয়া সম্প্ৰচাৰ বন্ধ কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰে। দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভানেত্ৰী আইছেনা বুঢ়াগোহাঁই আৰু সম্পাদিকা অংকিতা বৰুৱা আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মঞ্জিল ডেকাৰ সন্মিলিত নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মহাবিদ্যালয়ৰ পৰা জয়ানগৰ তিনিআলিলৈ এক প্ৰতিবাদী সমদলো বাহিৰ কৰা হয়। অনাতাঁৰ কেন্দ্ৰটোৰ সামাজিক ঐতিহাসিক গুৰুত্ব আৰু জনসমাজত থকা গভীৰ প্ৰভাৱকো উপেক্ষা কৰি চৰকাৰে গ্ৰহণ কৰা এনে নেতিবাচক সিদ্ধান্তক একমুখে গৰিহণা দিয়ে প্ৰতিবাদী শিক্ষক ছাত্ৰ সমাজে। আনহাতে অনাতাঁৰ শিল্পীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীৰে আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ দৃষ্টিগোচৰ কৰে। বিদ্যালয়ৰ এই প্ৰতিবাদটিৰ আমাৰ যথেষ্ট উদ্দেশ্য আছে। আৰু উদ্দেশ্য হ'ল আমাৰ ডিব্ৰুগড়ত যি অৱস্থিত অনাতাঁৰ কেন্দ্ৰৰ যি সম্প্ৰচাৰৰ যি কেন্দ্ৰীয় চৰকাৰে বন্ধৰ সিদ্ধান্ত লৈছে, বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, এনে পৰিস্থিতিত আমাৰ আহিবলগীয়া দিনবোৰত আমাৰ ছাত্ৰ সমাজৰ যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব। আৰু ছাত্ৰ সমাজে যিবোৰ এই টেলিভিশ্যন ৰেডিঅ' চেণ্টাৰটোত যিবোৰ পৰিৱেশন কৰে ছাত্ৰ সমাজৰ বিষয়ে, সেই পৰিৱেশন অনুষ্ঠানবোৰ যদি ছাত্ৰ সমাজে তেওঁলোকে শুনিব নাপায়, এইবোৰ আমাৰ ছাত্ৰ সমাজৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব। আৰু আমি এই কেন্দ্ৰীয় চৰকাৰৰ যি হঠকাৰী সিদ্ধান্ত আমি পোনচাতে নাকচ কৰিছোঁ আৰু পূৰ্ণ বিৰোধিতা কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ এই প্ৰতিবাদ দুলীয়াজান মহাবিদ্যালয়ৰ শিক্ষক গোট আৰু দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ পৰা যি প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছে, এই প্ৰতিবাদ কাৰ্যসূচীৰ পৰা মই চৰকাৰক এইটোৱে জনাব বিচাৰিছোঁ যে এই প্ৰতিবাদ কাৰ্যসূচীটোৰ পৰা আমাৰ এই অনাতাঁৰ কেন্দ্ৰটো পুনৰ খুলি দিয়াৰ ব্যৱস্থা কৰিব লাগে। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই আৰম্ভণিৰ পৰাই 1969 চনৰ পৰাই যি ধৰণৰ কাৰ্যসূচী পালন কৰি আহিছে, মানে প্ৰচাৰ কৰি আহিছে, সেইখিনিয়ে আমাৰ অসমৰ বিশেষকৈ উজনি অসম আৰু অৰুণাচলৰ এটা বৃহত্তৰ অংশ ইয়াৰ গীত মাতৰ পৰা আৰম্ভ কৰি বিজ্ঞান, সাহিত্য, চিকিৎসা বিজ্ঞান, এই সকলো দিশতে যি ধৰণৰ অনুষ্ঠান প্ৰচাৰিত কৰি আহিছে বা জনসাধাৰণৰ যি ধৰণে লাভান্বিত হৈছে, সেইটো বন্ধ কৰি দিবলৈ নোৱাৰি। নিশ্চয় আমি নিশ্চয় প্ৰতিবাদ কৰিম। আৰু এই ডিব্ৰুগড় কেন্দ্ৰৰ মানে অনুষ্ঠানবিলাকৰ সম্প্ৰসাৰণ হৈ থাকক, ভৱিষ্যতলৈও হৈ থাকক। এই অনুষ্ঠানবিলাক সীমিতকৰণৰ যি কথা ওলাইছে, মাত্ৰ ডিব্ৰুগড় কেন্দ্ৰৰ ৰিলে অনুষ্ঠান হিচাপে অনুষ্ঠান প্ৰচাৰিত কৰাৰ যি কথাবিলাক ওলাইছে, সেইবিলাক যাতে নহয়। ডিব্ৰুগড় কেন্দ্ৰই আগৰ ধৰণেই অনুষ্ঠানবিলাক যাতে প্ৰচাৰিত কৰি থাকিব পাৰে, আমি সেই দাবী কৰিছোঁ। আৰু চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছোঁ, চৰকাৰে এই হঠকাৰী সিদ্ধান্ত যাতে উঠাই লয় আৰু ডিব্ৰুগড় কেন্দ্ৰটো আগৰ ধৰণেই যাতে চলি থাকিবলৈ সুবিধা দিয়ে।